কাউন্টিংটো অলমষ্ট শেষ হ'ল, জাষ্ট ডিক্লাৰেশ্যনত বাকী আছে। আৰু যিটো কাউন্টিঙত যিটো দেখা গৈছে, UPPL দলে 50,000তকৈ বেছি আমাতকৈ ভোট পাব, সেইটো দেখা গৈছে। তো ৰাইজে মেণ্ডেট হিচাপে UPPLক ভোট দিছে। সেইটো মই কেণ্ডিডেট হিচাপে BPFৰ কেণ্ডিডেট হিচাপে মই গ্ৰহণ কৰিলোঁ। যদিও বা কষ্ট পাইছোঁ, তথাপি মই গ্ৰহণ কৰি লৈছোঁ। আৰু লাখ লাখ বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী আমাৰ BPF শুভাকাংক্ষী BTC বাকীয়ে যেনেকৈ ভোট দি পেলাই মোক সঁহাৰি জনালে, UPPLৰ নিচিনা য'ত বহুতো দল তেখেতসকলৰ লগত আছে আৰু চৰকাৰত আছে তেখেতসকলে, আৰু তেখেতসকলৰ লগত ওৱান অফ দি ষ্ট্ৰংগেষ্ট পলিটিকেল পাৰ্টি BJPও লগত আছে, AGP লগত আছে, JSPও আছিলে। গতিকে তেনেকুৱা ষ্ট্ৰং এটা দলৰ লগত, মিত্ৰ দলৰ লগত BPF দলে অকলশৰীয়াকৈ যেনেকৈ টক্কৰ দিব পাৰিছে, সেইটো যদি চাই তেতিয়াহ'লে BTC বাকীৰ যিটো আচল যিটো মনোভাৱ আমি সেইটো দেখিবলৈ পাওঁ। আৰু সেইটো আমাৰ যদিও বা ভোটত আমি হাৰিম, আমাৰ BTC বাকীৰ যিটো মেণ্টেলিটি এইটো হাৰা বুলি ক'ব নোৱাৰি। আমি ইন আদাৰ চেন্স আমি জিকি আছোঁ, কাৰণ BPF দলে চৰকাৰত নাই আৰু অকলে কোনো দলৰ ছাপৰ্ট নোলোৱাকৈ আমি ইমানখিনি ভোট পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে মই সকলো BTC বাকী আৰু স্পেচিয়েলি 1 নং কোকৰাঝাৰ লোকসভা সমষ্টি বাকী বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী জাতি গোষ্ঠীক আৰু ভাষাভাষীক মই BPFক দলে বলে ভোট দিয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ UPPLৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰী তেখেতৰ জিকাটো নিশ্চিত হৈছে। গতিকে মোৰ ফালৰ পৰা মই আন্তৰিক অভিনন্দন দিছোঁ, শুভেচ্ছা দিছোঁ, কংগ্ৰেচুলেশ্যন দিছোঁ। আৰু মই আশা কৰিছোঁ BTC বাকীৰ যি অভাৱ অভিযোগ আশা আকাংক্ষা সেইবোৰ সৰু ডাঙৰ সমস্যাবোৰটো লৈ পেলাই তেখেতে পাৰ্লিয়ামেণ্টত ভালকৈ দেশৰ নেতাসকললৈ বুজাই দিব পাৰিব। সংসদত তেখেতে দাঙি ধৰিব আমাৰ সমস্যাৰ ওপৰত। বহুতো সমস্যা আছে আমাৰ BTCত, সেইবোৰ সমস্যাৰ সমাধান বিচাৰি তেখেতে কাম কৰিব, এইটোকে মই আশা কৰিছোঁ। যিবিলাকে নিজৰ স্বাৰ্থ এৰিব নোৱাৰে তেখেতসকলে আমাৰ দলৰ পৰাও গুচি গৈছে আৰু অন্য দলৰ পৰাও গুচি আহিছে। আপুনি চাব UPPL এৰি পেলাইও বহুতে বেলেগ দলত গৈছে। আৰু আপুনি অকল কোকৰাঝাৰ সমষ্টিত নহয়, গোটেই দেশতে আপুনি চাব ইভেন BJP এৰি পেলাইও অন্য দলত গৈছে, কংগ্ৰেছ এৰি পেলাই বেলেগ দলত গৈছে। সেইটো হয়, কিন্তু তেনেকুৱা ব্যক্তিসকলৰ দ্বাৰা এই দলৰ বিশেষ তেনেকুৱা মানে হানি নহয়। আমাৰ দলৰ পৰা কয়েকজন দল এৰি পেলাই গুচি গৈছে, সিহঁতৰ কাৰণে UPPLে জিকিছে বুলি মই নাভাবোঁ। UPPLে জিকিছে নিজৰ মিত্ৰজোঁটৰ যি ষ্ট্ৰেটেজি, সেই ষ্ট্ৰেটেজিটি তেখেতসকলে জিকিছে। তাতে যেহেতু আপোনালোকে জানে যে যি পাৰ্টীয়ে চৰকাৰত থাকে তেখেতসকলে এডমিনিষ্ট্ৰেটিভ মেচিনাৰী বা টকা পইচা দি মানুহবিলাকক নিজৰ পিনি টানি ল'বলৈ বহুতো কাম কৰিব পাৰে। আৰু মই ভাবোঁ যেহেতু UPPL BJP ষ্টেটত আৰু কাউন্সিলতো গভৰ্ণমেণ্ট আছে, এই সুযোগটো তেখেতসকলে ব্যৱহাৰ কৰিছে। আৰু ভুলক্ৰমে আমাৰ ৰাইজে তেখেতসকলৰ ভুল যিটো প্ৰতিশ্ৰুতি, মিছা প্ৰতিশ্ৰুতি, এইটো আকৌ দ্বিতীয়বাৰৰ কাৰণে 2020 চনত প্ৰথম এই ভুলটো কৰিলে, আকৌ এইবাৰ
বহুতো আমাৰ BTC বাসীয়ে এই মিছা প্ৰতিশ্ৰুতিৰ প্ৰতি সঁচা বুলি ভাবিছে আৰু ইয়াৰ কাৰণে তেখেতসকলক বহুতো মানুহে ভোট দিছে আগন্তুক দিনত তেখেতসকলে বুজিব পাৰিব আৰু সেই সময়টো আমি ৰখি থাকিম এতিয়া আপোনালোকৰ স্থিতি কেনেকৈ হ'ব ইণ্ডিয়া এতিয়ালৈকে কোনো দলৰ লগত মিত্ৰতাত অহা নাই আমাৰ ইণ্টাৰেষ্ট হ'ল BTC বাসীক আমি কেনেকৈ ভাল এটা ষ্টেটাছত আমি আনিব পাৰোঁ মানে BTCত কেনেকৈ আমি সঁচাকৈ শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ অঞ্চলৰ বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী কেনেকৈ একত্ৰিত কৰিব পাৰে আৰু অঞ্চলত কেনেকৈ আমি উন্নয়নমূলক কাম কৰিব পাৰে এই তিনিটা উদ্দেশ্যটো লৈ পেলাই আমি কাম কৰিছোঁ আৰু আগন্তুক দিনতো সেইটোকে লৈ পেলাই আমি আগুৱাই যাম বিভিন্ন জাতি গোষ্ঠীৰ জাতীয় সমস্যা সমাধানৰ কথা আছে সেইবোৰ আগত থৈ পেলাই যেন কোনো জাতি গোষ্ঠীৰ জাতীয় সমস্যা ৰাজনৈতিক সমস্যা অৰ্থনৈতিক সমস্যা শিক্ষাৰ সমস্যা বা সামাজিক সমস্যাবোৰ বাদ পৰি নাযায় ইয়াৰ কাৰণে BPF দল হিচাপে আমি কাম কৰি যাম